কবিতাৰ শিৰোনাম দুপৰ নিশাৰ অংক। কবি মণিকা দেৱী, কণ্ঠ ৰঞ্জনা পাঠক। এতিয়া ৰাতি 1 বাজিল, চাৰিওফালে নিমাও মাও। নিমিলা অংক এটা কৰিবলৈ চেষ্টা কৰি মই চট ফটাই আছোঁ। একৰ পিঠিত শূন্য এটা আঁকিবলৈ বাৰে বাৰে চেষ্টা কৰিছোঁ। নাই, ই বৰ জটিল। মই শূন্যক আচলতে বৰ ভয় কৰোঁ। ভাবিব নোৱাৰোঁ আকাশখন যদি শূন্য হৈ যায়, বতাহ যদি শূন্য হৈ যায়, মই বৰ মহানগৰীৰ প্ৰতিটো গলি যদি শূন্যতাৰে ভৰি পৰে, প্ৰতিজন আদ্যৱন্তৰ অহং যদি শূন্যত মিহলি হয়, বৰ বেমেজালি হ'ব চাগে। বান্দিৰ বাঢ়নিটাৰিও যদি কয়, যা আজিৰ পৰা ময়ো শূন্যত মিহলি হৈ গ'লোঁ, নকৰোঁ আৰু কদৰ্যতা চাফা। পৃথিৱীখনৰ লেতেৰাবোৰৰ কি হ'ব? নিজকে পাগল যেন লাগিল। উদ্ভট চিন্তা কিছুমান কৰি আছোঁ। হৃদয়খন খেপিয়াই চালোঁ। ডাঙৰ শূন্য এটা নাইতো ইয়াত। নাই, আৰু সহ্য কৰিব নোৱাৰি। অংকটো অলপ বেলেগকৈ পাতোঁ। একৰ সোঁফালে শূন্য বহুৱাই যাওঁ। এবাৰ মই শূন্যকচোন পূৰ্ণিমাৰ জোনটো বুলিও ভাবিব পাৰোঁ। নহ'লে ৰাতিটোক গিলি প্ৰতিদিনে শূন্যৰ লগত মিলাই ৰাতিপুৱাই আমাক পোহৰাই তোলা ৰঙা বেলিটি। হয়, অংকটো মোৰ এনেদৰেই মিলিল। শূন্যৰ মহিমা অপাৰ। সুপ্ৰভাত, সুপ্ৰভাত, সুপ্ৰভাত। ধন্যবাদ।